নমস্কাৰ মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টো হ'ল এটা ৰেচিপিৰ ভিডিঅ', কলডিলৰ ৰেচিপি। আজি একদম ইউনিক কলডিলৰ ৰেচিপি এটা আগবঢ়াম আপোনালোকক। আপোনালোকে হয়তো এইটো ৰেচিপি কেতিয়াও খোৱা নাই, আৰু যদিও খাইছে মোক কমেণ্ট কৰি জনাবচোন। এয়া কলডিলখিনি মই ধুনীয়াকৈ ওপৰৰ বাকলিখিনি গুচাই ধুই লৈছোঁ। আপোনালোকে কলডিলৰ বাহিৰৰ অংশখিনি ধুনীয়াকৈ গুচাই ল'ব। ইয়াতে ভিডিঅ'ত যেনেদৰে দেখুওৱা হৈছে ঠিক তেনেদৰে কলডিলৰ কোমল অংশখিনিহে ল'ব, ধুই ল'ব। তাৰপিছত মই এইখিনি এতিয়া কেনেদৰে কাটি যাওঁ আপোনালোকে চাই লওক। এইটো ধুনীয়াকৈ মই গোল গোল পিচ কৰি ল'ম। এয়া দেখিছেনে, ধুনীয়াকৈ পিচ কৰি ল'লোঁ গোল গোলখিনি। আজিৰ ৰেচিপিটো হ'ল কলডিলৰ বৰ, যিহেতুকে সেইকাৰণে কলডিল এনেদৰে ধুনীয়াকৈ গোল গোল কৰি কাটি ল'লোঁ। আধাহে কাটিছোঁ, যিখিনিলৈকে কাটিব পাৰোঁ সেইখিনিলৈকে কাটিছোঁ। পিছৰ অংশখিনি নবনাওঁ, পিছৰ অংশখিনি থৈ দিম। ঠিক এনেদৰে গোল গোলকৈ কাটি ল'ব। আৰু আমি বেঙেনা বৰ যেনেদৰে বনাওঁ বেচন বা পিঠাগুড়ি বা আটাই দি, ঠিক তেনেদৰে লেটিয়াবলৈ মই লৈছোঁ আটা। আপোনালোকৰ ওচৰত যদি বেচন আছে, পিঠাগুড়ি আছে, সেয়াও ব্যৱহাৰ কৰিব পাৰে। মোৰ ওচৰত বৰ্তমান পিঠাগুড়ি আৰু বেচন নাই, সেইকাৰণে মই আটা লৈছোঁ, যি আমি ৰুটি খাওঁ সেই আটাই লৈছোঁ, আশীৰ্বাদ আটা সেয়াই। আৰু ইয়াতে দিছোঁ মই নিমখ সোৱাদ অনুসৰি, আৰু দিম হালধি। তাৰপিছত পানী দি ধুনীয়াকৈ মিক্স কৰি ল'ম। ইমান ডাঠো নহয় আৰু ইমান পাতলো নহয়, ঠিক তেনেকুৱা বেটাৰ এটা বনাই ল'ম। এয়া মই ধুনীয়াকৈ কেৰাহী এখন বহাইছোঁ, আৰু ইয়াতে কেৰাহী গৰম হওঁতে মই মিঠাতেল দিছোঁ। মিঠাতেলখিনিও ভালদৰে গৰম হোৱাৰ পিছত ইয়াতে মই বৰখিনি ধুনীয়াকৈ ভাজি যাম। এয়া বেটাৰখিনি, কলডিলখিনি ধুনীয়াকৈ ইয়াতে লেটিয়াই ভাজি ল'ম। এয়া মই এইখিনি এতিয়া ভাজি ল'ম কম জুইত। আপোনালোকে গেছৰ ফ্লেমটো মিডিয়ামতে ৰাখিব এইখিনি বৰ ভাজোঁতে, নহ'লে ভিতৰৰ অংশত নিসিজিবও পাৰে ভালদৰে। সেইকাৰণে মিডিয়ামত ৰাখিব, তেতিয়া খাবলৈ খুব টেষ্টি হ'ব আৰু মচমচীয়া হ'ব বৰখিনি খাবলৈ। এটা ছাইডত ভালদৰে হোৱাৰ পিছত ওলোটাই দিব। এয়া দেখিছেনে কিমান ধুনীয়া, দেখাত কিমান ধুনীয়া হৈছে। ইয়াতে মই বেলেগ একো ব্যৱহাৰ কৰা নাই, মাত্ৰ হালধি গুড়ি আৰু নিমখহে ব্যৱহাৰ কৰিছোঁ। একদম চিম্পুল ৰেচিপি হয়, কিন্তু খাবলৈ বিৰাটেই টেষ্টি হয়। আপোনালোকে একবাৰ নিশ্চয় ট্ৰাই কৰিব। এয়া হ'লে মোৰ প্ৰায় এইখিনি বৰ ভাজোঁতে অলপ সময় লাগে, কিন্তু খাবলৈ বিৰাটেই টেষ্টি হয়। আৰু আপোনালোকে ধৰিবই নোৱাৰিব এইটো কলডিলে নে বেলেগ কিবায়ে। আপোনালোকে মোৰ ৰেচিপিবিলাক চাই যদি ভাল পায়, প্লিজ আপোনালোকৰ ফ্ৰেণ্ডছ ফেমিলিৰ লগত শ্বেয়াৰ কৰি দিব। তেতিয়াহে মই আৰু নতুন নতুন ভিডিঅ' বনাবলৈ সাহস পাম, উৎসাহ পাম।
আৰু যদি মোৰ চেনেলটো এতিয়ালৈকে আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি দিব চেনেলটো আৰু লগতে লাইক কৰি দিব আৰু ভিডিঅ'বিলাক চাই কেনে পায় আৰু যদি ক'ৰবাত ভুল দেখা পায় প্লিজ কমেণ্টত জনাই দিব এয়া মোৰ কলডিলৰ বৰ একদম ৰেডি হৈ গ'ল আৰু এই বৰটো খাবলৈ বিৰাটেই ধুনীয়া হয় আপোনালোকে একবাৰ ট্ৰাই কৰিবই ওপৰ অংশখিনি ইমান ক্ৰিস্পি হয় আৰু ভিতৰ অংশখিনি একদম কোমল হৈ থাকে ঠিক আছে তেতিয়াহ'লে আকৌ লগ পাম নতুন নতুন ভিডিঅ'ৰ সৈতে তেতিয়ালৈকে আপোনালোক সকলোৱে ভালে